পায়স খাই সকলোৱে ভাল পায়, কিন্তু আমৰ সৈতে পায়স খাইছে নাই বাৰু আপোনালোকে? যদি নাই খোৱা তেন্তে খাব, কিন্তু এই আমৰ ছিজন থাকোঁতে আজি মই বনাব লৈছোঁ আমৰ সৈতে পায়স। তাৰ কাৰণে মই 2টা আম লৈছোঁ। আম 2টাৰ ভিতৰত দেখুৱাৰ দৰে বাকলিৰ পৰা আমখিনি এৰুৱাই ল'ম। এৰুৱাই লৈ গোটেইখিনি মই মিক্সিত ধুনীয়াকৈ মিহিকৈ পিচি ল'ম। এই পায়স বনাবৰ কাৰণে মই জহা চাউল লৈছোঁ। জহা চাউলখিনি মই ৰাতি তিয়াই ৰাখিছিলোঁ। তাৰপিছত এইফালে এখন কেৰাহীত অলপমান ঘি গৰম কৰি লৈছোঁ। ঘিখিনি গৰম হোৱাৰ পিছতে কাজু আৰু আলমণ্ডখিনি মই ধুনীয়াকৈ ভাজি ল'ম ৰঙচুৱা হোৱাকৈ। তাতে মই আকৌ কিচমিচ কেইটামানো দি ধুনীয়াকৈ ভাজি ল'ম। ভাজি লৈ এইখিনি মই কেৰাহীৰ পৰা কাঢ়ি ল'ম। কাঢ়ি লৈ একেখন কেৰাহীতে মই এতিয়া গাখীৰ গৰম কৰি ল'ম। গাখীৰ মই আমুল গাখীৰ ব্যৱহাৰ কৰিছোঁ। গাখীৰখিনি যেতিয়া উতলি আহিব তাতে মই চাউলখিনি দি কম জুইতে এইখিনি মই ঢাকোন লগাই অলপ সময় সিজিব দিম। আৰু এইফালে মই তিয়াই ৰখা চাউলৰ লগতে তিয়াই ৰখা কাজু কেইটামান, লগতে এভৰিডে মিল্ক পাউডাৰ এইটো দিছোঁ, আৰু লগতে অলপমান পানী দি এই গোটেইখিনি মিক্সিত ধুনীয়াকৈ মিহিকৈ পিচি ল'ম। পায়সখিনি যেতিয়া সিজি উঠিব তাতে মই কেশৰ দিম। কেশৰখিনি মই গৰম গাখীৰত অলপ সময়ৰ কাৰণে তিয়াই ৰাখিছিলোঁ। এইখিনি দি মই লৰাই ল'ম। এতিয়া পায়সখিনি ডাঠ হৈ আহিবৰ কাৰণে মই পিচি ৰখা চাউল কাজু পেষ্টটো দি দিছোঁ। দি লৈ লৰাই ল'ম। আৰু এতিয়া দিছোঁ মই ভাজি ৰখা বাদামখিনি দিয়াৰ পিছতে মই আজি মেইন বস্তুটো হৈছে আমৰ পিউৰি। সেইখিনি দি পিনে হেতাৰে ধুনীয়াকৈ লৰাই ল'ম। এইখিনি যেতিয়া ডাঠ হৈ আহিব তাতে মই চেনি দিম। চেনি মই কমকৈ ব্যৱহাৰ কৰিছোঁ, যিহেতু আমটো মিঠা থাকেই। চেনি মই ডাঙৰ চামুচেৰে 2 চামুচ দিছোঁ। লগতে অলপমান ইলাচি পাউডাৰ দি পায়সখিনি আকৌ ধুনীয়াকৈ লৰাই ল'ম। পায়সখিনি যেতিয়া ডাঠ হৈ আহিব এইখিনি মই গেছৰ পৰা নমাই ল'ম। এয়া দেখিছে না পায়সখিনি কি ধুনীয়া ডাঠ হৈ আহিছে, দেখিয়ে খাওঁ খাওঁ লাগিছে নহয়নে বাৰু? এতিয়া মই পায়সখিনিৰ ওপৰতে কটা আম আৰু পিস্তা দি ধুনীয়াকৈ সজাই লৈছোঁ। ইমানেই আছিলে আজি ভিডিঅ'টো। যদি চাই ভাল লাগে লাইক আৰু কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।